হেল্ল' গাইজ আসসালামু আলাইকুম স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক ভালে আছে মোৰতো ভালে আজি পিছে আপোনালোকক মই এটি ৰেচিপি আগবঢ়াম বুলি ভাবিছোঁ সেয়া হৈছে চয়াবিনৰ কোপ্তা আশা কৰোঁ আপোনালোকে ভাল পাব আপোনালোকে জনাবচোন মই বহুকেইটা কণ্টেণ্ট লোৱা হৈছে কবিতা বা আদি কৰি কেতিয়াবা 4 টাইপ কবিতা ঠিক নহয় আৰু মই ৰেচিপি ভিডিঅ' দিওঁ আপোনালোকক আৰু কেতিয়াবা আউটডোৰো দিয়া হয় কোনটো বেছি ভাল পায় টপিক জনাব তাৰ ওপৰত মই বেছিকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু যদিহে আপোনালোকে গোটেইকেইটা কণ্টেণ্ট ভাল পাইছে তেতিয়াহ'লে মই গোটেইকেইটাৰ ওপৰতে নিয়মীয়াকৈ আৰু দিবলৈ চেষ্টা কৰি যাম তেতিয়াহ'লে আজি দেখুৱাওঁ কেনেধৰণে বনাওঁ আজি মই ৰাতিপুৱাতে বনাব লৈছোঁ চয়াবিনৰ কোপ্তা ইয়াতে আছে চয়াবিন আলু আৰু ইয়াতে বুট আৰু মটৰ এইখিনি বস্তু বইল কৰিব লাগিব চয়াবিনখিনি এক্সট্ৰাকৈ বইল কৰিব লাগিব আৰু আলু আৰু মটৰ বুটখিনি একেলগে দিব লাগিব এইখিনি বইল হোৱাৰ পিছতহে নেক্সট হ'ব সেইখিনি দেখাই আছোঁ আপোনালোকক ষ্টেপ বাই ষ্টেপ ইয়াতে আছে বইল কৰা আলুখিনি আৰু ইয়াতে বুট আৰু মটৰখিনি বইল কৰা হৈছে চয়াবিনখিনিও বইল কৰা হৈছে আৰু ইয়াতে আছে জলকীয়া কেঁচা জলকীয়া নৰসিংহৰ পাত পিঁয়াজ আৰু আদাৰ পেষ্ট এইখিনি মই এইবাৰ হাতেৰে পিটিকি দিছোঁ ইয়াতে চয়াবিনখিনি দিছোঁ মই চয়াবিনখিনি মিক্সিত গুড়ি কৰি ভালদৰে পিটিকি দিলে হ'ল ইয়াৰ ওপৰত মছলাবিলাক দিম মই নিমখটো সোৱাদ অনুসৰি দিব ধনিয়া পাউডাৰ এই অকণমান জিৰা পাউডাৰ অকণমান হালধি গুড়ি অলপমান জলকীয়া পাউডাৰ অকণমান ইয়াতে আছে পিঁয়াজখিনি দি দিছোঁ আদাৰ পেষ্টখিনি দিছোঁ জলকীয়া কেঁচা জলকীয়া নৰসিংহৰ পাত এইখিনি দি এতিয়া ভালদৰে পিটিকিলে হ'ল এতিয়া বেচনৰ গুড়ি দিব লাগিব 2 চামুচ পিঠাগুড়ি অকণমান এচামুচ দিব ইয়াতে থকা পেষ্টখিনি মই এইবাৰ ইয়াতে মিঠাতেল ঘঁহি ল'ব হাত দুখনত আগতে লাডুটো কৰাৰ আগতে যাতে লাগি নধৰে এনেদৰে লাডু কৰি গ'লে হ'ল এনেকৈ মই 6টা লাডু কৰি দেখাইছোঁ আপোনালোকক বাকীখিনিও মই কৰিম
এইবাৰ তেলত ফ্ৰাই কৰিলে হ'ল। ইয়াতে তেল দিছোঁ, তেলখিনি গৰম হৈছে। এতিয়া লাডুকেইটা ইয়াতে দি ফ্ৰাই কৰিম। এয়া ভাঙি পেলাই দেখাই দিছোঁ। এনেকুৱা হৈছে দেখিবলৈ, খুব টেষ্টি হৈছে কিন্তু দেই। এবাৰ ট্ৰাই কৰি চাব আপোনালোকে। আৰু যদিহে আপোনালোকে চয়াবিনৰ কোপ্তাৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ঘৰত ট্ৰাই কৰি চাব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।